ফুল ফুলৰ ৰ'দৰে চাহ, ফুলৰ তুমি প্ৰিয়তমা ৰ'দৰে ফুল। কথাষাৰ শুনিবলৈ বৰ শুৱলা নহয় জানো? বন্ধু বান্ধৱীসকল সুপ্ৰভাত। দিনটোৰ প্ৰতিটো ক্ষণ আপোনালোকৰ বাবে অতিকৈ শুভ হওক তাৰে কামনাৰে দিনটো এনাজৰি আৰম্ভ কৰিলোঁ দেই। এই ফুলখিনি যে দেখিছে, অতিকৈ ধুনীয়া ফুল। আমাৰ ঘৰৰ বাৰাণ্ডাতে লাগি থকা ফুলখিনিৰে আজি দিনটো আৰম্ভ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। এয়া মই অলপমান হাঁহি ধেমালিৰে পঢ়াত বহিলোঁ। পঢ়া শুনা কৰি আছোঁ কাৰণ আজি আছে একজাম। মাথাত একোৱেই সোমোৱা নাই। কি যে হ'ব পৰীক্ষাত ভগৱানেহে জানে। কি যে হ'ব নহয়, লিখিও আছোঁ পঢ়ি আছোঁ, একোৱেই নহৈছে। পঢ়ি মাথাটোহে বিষাইছে আৰু। পঢ়া শুনাত বহিবলৈ একেবাৰে মন নাই, তথাপিও পঢ়োঁ দেই। এতিয়া পাছত লগ পাম। এতিয়া মই ডাইৰেক্ট আহি গ'লোঁ ঘৰৰ কামকেইটা কৰিবলৈ, কাৰণ পৰীক্ষালৈ যাবলৈ কেইমিনিটমানহে সময় আছে। সেইবাবে কৰি ল'লোঁ ঘৰৰ কাম। ঘৰৰ কামৰ পিছত এয়া আহি গ'ল মোৰ ৰাতিপুৱাৰ নাস্তা। খাবলৈ ল'লোঁ কাটা বিস্কুট, মোৰ ফেভৰেট ৰাতিপুৱাই ভাল লগা। খোৱাও আৰম্ভ কৰি দিলোঁ কাৰণ সময় অতি কম। খোৱাত একদম পুৰা ব্যস্ত দেই, সময় নাই। খাই লওঁ তাৰপিছত এয়া মই ৰেডি হ'লোঁ মোৰ পৰীক্ষালৈ যাবলৈ, একদম ফুল্লি ৰেডি। তো পৰীক্ষাত মই ভিডিঅ' বনাইছোঁ ন, সেইটো কাৰণে হয়তো আপোনালোকে ভাবিছে যে আজি ছোৱালীজনীৰ পৰীক্ষা স্বত্বেও তাই ভিডিঅ' বনাই আছে। তেনে কথা নহয় বাৰু। পৰীক্ষা সদায় মোৰ কাৰণে ওপৰত। তো সি লাগিলে 20 মাৰ্কছৰে হওক 100 মাৰ্কছৰে হওক, চব পৰীক্ষা মোৰ বাবে সমান। যেনেকৈ মই 100 মাৰ্কছৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ, তেনেকৈ 20 মাৰ্কছৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিলোঁ অলৰেডি। তো আজি মানে কিয় নাজানো ৰাতিপুৱাতে মন গ'ল ভিডিঅ' বনাবলৈ। তো সেইটো কাৰণে ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে একদম ভুল নুবুজিব। পিছতো বাৰু বনাব চেষ্টা কৰিম, যদি আপোনালোকে ভাল পায় মোক ক'ব, বেয়া পালেও কৈ দিলেই হ'ল, জাষ্ট কোনো কথা নাই। তো এতিয়া মই কলেজলৈ যাম, দেৰি হৈছে অলৰেডি। তো লগ পাম বাৰু। এয়া মই আহি গ'লোঁ পৰীক্ষাৰ দিয়াৰ পিছত ৰাস্তাটো। পৰীক্ষা দিয়া সময়ত কৰিব নোৱাৰিলোঁ আৰু ভিডিঅ', ডাইৰেক্ট ঘৰলৈকে আহি গ'লোঁ। অহাৰ পিছত এতিয়া ভিডিঅ' এটা বনালোঁ ইনষ্টাগ্ৰামত, সেইটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। কেনে পালে নিশ্চয় ক'ব দেই, কাৰণ আগলৈকে মই বনাই থাকিম বুলি আশা এটা কৰিছোঁ। কিন্তু আপোনালোকে ভাল পায় বা নাপায় সেইটো কথা মোক জনাব।